আজি আপোনালোকৰ আগলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে ৰঙালাও আgar। গতিকে আহকচোন আমি কেনেকৈ বনালোঁ অতি সহজভাৱে চাওঁ। এই ৰঙালাও আgar চব্জিখিনি বনাবলৈ আমাক লাগিব এটা সৰু পিঁয়াজ, কেইফুটামান নহৰু, দুটা কেঁচা জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি ৰঙালাও আগখিনি ভালকৈ কাটি ধুই ল'লোঁ। কেৰাহীখন বহাই গৰম হওঁতে ইয়াত দিছোঁ সৰিয়হৰ তেল আৰু এই তেলখিনি গৰম হওঁতে ইয়াত দিছোঁ নহৰু আৰু নহৰুখিনি অকণ ৰঙচুৱা হওঁতে ইয়াত দিছোঁ দুটা কেঁচা জলকীয়া আৰু সৰুকৈ কাটি থোৱা পিঁয়াজ। এতিয়া গোটেইখিনি আহক ভালকৈ অকণমান লৰাই লওঁ। এনেদৰে লৰাই লৈ অকণমান ৰঙচুৱা কৰালৈকে ভাজিব লাগিব, চাব যাতে এইখিনি দেৰি নাযায়। এতিয়া এইখিনি প্ৰায় হৈ গৈছে। ইয়াত এতিয়া মই ৰঙালাও আগখিনি ইয়াত দি দিছোঁ আৰু কাটি থোৱা আলুটো ইয়াতে একেলগে দি দিছোঁ। আৰু এইখিনি দিয়া প্ৰায় হৈ গৈছে। এতিয়া আমি এইখিনি আকৌ হেতা পাতেৰে ভালকৈ লৰাই ল'ম, যাতে তেল আৰু পিঁয়াজ, আদা, নহৰুখিনি ভালকৈ লাগি ধৰে। আৰু ইয়াত দিছোঁ অকণমান সোৱাদ অনুসৰি নিমখ আৰু এতিয়া আমি আকৌ ভালকৈ লৰাই ল'ম। এনেদৰে অকণ সময় লৰাই ভাজি ইয়াত ঢাকনখন লগাই দিম। 10 মিনিটৰ পিছত আকৌ ঢাকনখন খুলি চাম। গেছৰ ফ্লেমটো কমাই দিম। দি এনেদৰে অকণ লৰাই ল'ব। এতিয়া দেখিছেনে প্ৰায় ৰঙালাও আগখিনি অকণমান ভাপতে সিজি গৈছে আৰু এইখিনি খাবলৈ বহুত সুন্দৰ হয়। ইয়াত এটা ধুনীয়া নহৰুৰ গোন্ধ আহে। এতিয়া আকৌ অকণমান সময় আমি গেছৰ ফ্লেমটো কমাই এইখিনি এনেকৈ সিজাই ল'ম। আকৌ অকণমান সময় পিছত এইখিনি এনেকৈ লৰাই লৈ এতিয়া ভালকৈ আমি হেতা পাতেৰে আলুকেইটুকুৰ ভাঙি চাম। আলুকেইটুকুৰ যদি সিজা হৈছে, এইখিনি হৈ গৈছে। এইখিনি অকণমান এনেকৈ সেউজীয়া অকণ কেঁচা নহৰুৰ গোন্ধটো বহুত ধুনীয়া হয়। এনেকৈ অকণ সেউজীয়া হৈ থাকিলে এয়া মই প্লেট এখনত উলিয়াই চাৰ্ভ কৰিছোঁ। চাওকচোন দেখিবলৈ কিমান সুন্দৰ হৈছে। আজিৰ ৰেচিপিটো যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে